আজি ভিডিঅ'টো দেখাম যে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কি খালো এইটো ভিডিঅ'ৰ কাৰণে বহুত কিজনী সাবস্ক্ৰাইবাৰে ৰিকুৱেষ্ট কৰি আছিলে সো ৰাতিপুৱাই লৈছো একাপ খালি লাল চাহ আৰু তাৰ পাছত ব্ৰেকফাষ্টত লৈছো এখন লুচি সুজিৰ হালৱা লগত আছিলে ৰাতিৰে ৰৈ যোৱা অকমান মাংস আৰু একাপ গাখীৰ চাহ যদিও ভিডিঅ'টোত মই খাই থকাটোকে দেখুৱাই আছো তথাপিও ভিডিঅ'টো যিহেতু খোৱাৰ ওপৰতেই আজি এজন মানুহে দিনটোত যিমানখিনি খায় সেইখিনিয়ে দেখুৱাইছো আৰু দুপৰীয়া লৈছিলো এয়া দালি ভাত আলু বেঙেনা পিটিকা আৰু মিক্স ভাজি এখন আৰু আপোনালোকক এটি কথা ক'ব বিচাৰিছো যে যদিও মোৰ চেনেলটোত বহুত কিটা ষ্টাডি ব্লগ দিয়া হৈছে তথাপিও মই এইটো চেনেলত মোৰ লাইফৰ ৰিলেটেড সৰু সৰু বস্তু আপোনালোকৰ লগত শেয়াৰ কৰি যাম খাদ্যটো যেহেতু লাইফৰ লগত ৰিলেটেড সেইকাৰণে এইটো বস্তু আপোনালোকৰ লগত শেয়াৰ কৰো আৰু এয়া হৈছে গধূলি একাপ গাখীৰ চাহ লৈছিলো লগত বিস্কুট লোৱা নাই বেয়া পাও বিস্কুট খাই আৰু এয়া ৰাতি পুনৰ লৈছো দালি ভাত আলু পুৰা পিটিকা আৰু লগত আছিলে দুপিস গাজৰ আৰু অকমান দুপৰীয়াৰে মিক্স ভাজি পিছে আপোনালোকৰ প্ৰিয় খাদ্য কি আজি ভিডিঅ'টোত কমেন্ট কৰি জনাবচোন আজি ভিডিঅ'টো ইমানেই